Hi guys, welcome back to my YouTube channel MSZG Vlog. মই পুনৰ এটা YouTube channel ভিডিঅ লৈ আপোনালোক সকলোকে মোৰ YouTube channelলৈ স্বাগতম জনাইছো আৰু বৰ্তমান এতিয়া মই উপস্থিত আছো খাৰগুলি আৰু ইপিন দিয়া এটা কিবা বিশেষ কামত যাম আৰু আপোনালোকে এবাৰ চাই থাকক কি কামত যাও মানে গম পাব আৰু আপোনালোকে আগৰ ব্লগ ভিডিঅটো দেখিলেই RMB প্ৰডাকচন মানে যোনটো ৰাগ ভাই আৰু এফালে বাবুদা আৰু মই আছো আৰু ৰাগ ভাই হৈছে মোৰ লগত আজি মানে আমাৰ এখন বাবুদা আহি আছে ন আৰু এখন আমি মানে শপ ফিল্ম কৰিব গৈ আছো কিবা ধামাকাটা শপ ফিল্ম হ'ব অপেক্ষা কৰক RMB প্ৰডাকচনৰ মানে এখন ধামাকাটাৰ বহুত দিনৰ পিছত মানে শপ ফিল্ম আমি কৰিব গৈ আছো আৰু আপোনালোকে এই জাগাটো অলপমান চিনাকি লাগিছেনে মানে আমাৰ RMB প্ৰডাকচনৰ যোনখন মানে শপ ফিল্ম বনাইছিলো ডান্স ইনডল ইয়াতে মানে শুটিং কৰিছিলো আমি খিনি জায়গাত আৰু বহুত দিন মানে RMB প্ৰডাকচনত আমি মানে শপ ফিল্ম আপলোড কৰিব পৰা নাই মানে কিবা এটা প্ৰব্লেমৰ কাৰণে আজিৰ পৰা আমি আকৌ আৰম্ভ কৰিছোঁ আকৌ আমি আগৰ নিচিনাকৈ শপ ফিল্ম বনাই যাম আপোনালোকে মৰম আশীৰ্বাদ কৰি যাব আপোনালোকৰ মৰম আশীৰ্বাদে আমাৰ কাৰণে বহুত আৰু গাইজ বৰ্তমান আমি জুবিনদাৰ ঘৰ খাৰগুলিত ইয়াত আহিলোঁ আপোনালোকে দেখিছেই খাৰগুলিত ভিডিঅ' বনাইছোঁ আপোনালোকে দেখিছেই আৰু মানে আমি এখন মানে শৰ্ট ফিল্ম কৰিব গৈ আছোঁ সেই শৰ্ট ফিল্মৰ কাৰণ আমাৰ জুবিনদাৰ বাৰ্থডে আহি আছে বাৰ্থডে স্পেচিয়েল শৰ্ট ফিল্ম এখন বনাব গৈ আছোঁ জুবিনদাৰ ওপৰত মানে ইয়াত মানে আজি ফাৰ্ষ্ট দিনৰ শ্বুটিং আমি ইয়াত আজি কৰিম আৰু ইয়াত বাবুদাই মানে শ্বট দি আছে আৰু খাৰগুলি জুবিনদাৰ ঘৰত মানে ইয়াত মানে অলপমান শ্বট আছিলে আমাৰ ইয়াত শ্বটখিনি আমাৰ বৰ্তমান কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি কাহিলীপাৰাত যাম কাহিলীপাৰাতো আমি শ্বট ল'ম তাতে বলক এতিয়া কাহিলীপাৰা ফালে গৈ থাকোঁ আৰু ভাই আমাৰ ইয়াত শ্বুটিং হৈ গ'ল খাৰগুলিত ইয়াৰখিনি হৈ গ'ল এতিয়া ক'ত যাম আমি কাহিলীপাৰা বলক গৈ থাকোঁ বাৰু কাহিলীপাৰা ফালে কাহিলীপাৰাতো অলপমান শ্বট ল'ব লাগিব আৰু এইটো হ'ল চিলা আৰু ৱালখনত চাওকচোন কি ধুনীয়া চিলাটো অংকন কৰিছে মানে ফটো মাৰি আছো বাবুদাই দে ভালকৈ পোষ্ট দি আৰু গাইজ বৰ্তমান আমি পুৰা জুবিনদাৰ ঘৰ খাৰগুলিৰ পৰা এতিয়া বৰ্তমান আমি খোজকাঢ়িয়ে গৈ আছোঁ পোৱাই নাই মানে ইমান 4 কিলোমিটাৰ 5 কিলোমিটাৰমান খোজকাঢ়ি আহি আছোঁ এতিয়া আগত বৰষাবাৰ ঘৰ আছে তোমালোকে এতিয়া নোপোৱা গণেশগুৰি গাড়ী এই আগতে যাওঁ গাইজ বৰ্তমান আমি ভগৰতপুৰ পালোঁ এতিয়া বাবুদা ৰখি আছোঁ বাবুদা মানে বাইকত আহিলে আমি বাছত আহিলোঁ ৰাগবাই আৰু মই বাছত আহিলোঁ আৰু বাবুদা আহি আছে বাবুদা আৰু মই ইয়াৰ পৰা একেলগে যাই পেলাই জুবিনৰ ঘৰৰ ফালে গৈ থাকিম আৰু মস্তি হ'বনে আৰু এতিয়া জুবিনৰ ঘৰৰ ফালে খোজকাঢ়ি গৈ আছোঁ আৰু এইটো চানি ভাই আহিছে চানিবা পৰীক্ষা আছিল নেকি তোৰ পৰীক্ষা দিবলৈ আহিছে আৰু ইয়াতে আৰু বহুত আহিছে আজি অনুৰাগী বোলে বহুত লোক কৰিব আহিছে আৰু এফালে দাদাসকল আছে আৰু এফালে আহিছে এইকেইটাই আৰু একবাৰ আছে জনেজাত আহিছে গণেশ ভাই আৰু এফালে ইন্দ্ৰতা ৰাগ আছে বাবুদাহঁতে মানে কিবা কথা আলোচনা কৰি আছে আমাৰ শৰ্ট ফিল্মৰ হেৰিৰ কাৰণে মানে দুজনমান ল'ৰা লাগে এতিয়া স্ক্ৰিপ্টৰ কাৰণে মানে তাৰ কাৰণে কথা আলোচনা কৰি আছে ইয়াতে আৰু এয়া অসমৰ ইয়াৰ আমৈথু যুৱ প্ৰজন্মৰ হাত চাওক জুবিনদা চাওক জুবিনদাক শুনিলে সকলোৱে লোক পালে আৰু কিমান অনুৰাগীবিলাক আহিছে চাওক কিমান জাগাৰ পৰা আজি অনুৰাগী আহিছে মানে ভাল লাগিছে আৰু ওচৰতে লোক পাই আৰু শৈশৱ কালৰ পৰা একদম এতিয়ালৈকে যিজন মানুহৰ সংগীত শুনি আমি ডাঙৰ হৈছোঁ সেইজন মানুহক মানে বহুত দিনৰ পিছত ওচৰতে লগ পাই মানে বহুত বেছিয়ে ভাল লাগিল কি ক'ম আৰু আপোনালোকক মানে ক'বলৈ মোৰ ভাষা নাই বহুত ভাল লাগিল
আৰু গাইজ ফাইনেলি জুবিন দাক লগ পালোঁ মানে বহুত বেছি ভাল লাগিলে আৰু আমাৰ চব ফিল্মৰ যোনখন কৰিব বিচাৰে জুবিন দা মানে কিবা এটা শ্বুটিঙত গুচি গ'ল মানে টাইম দিব নোৱাৰিলে আৰু নেক্সট টাইম মাতিছে আৰু নেক্সট টাইম আমাক অলপমান কিবা এটা হেল্প কৰিব আৰু এই ভাই ভাতো চবে লগ পালে বাবু দাহঁতে জুবিন দাক লগ পাই গ'ল ভাল লাগিলে জুবিন দাক লগ পাই আজি বাবু দা লগ পাই ভাল লাগিল জুবিন দাক লগ পালোঁ লগ পাই ভাল লাগিল টাইম কিমান নাই টাইম বহুত কম আৰু আমি ল'ৰা বহুত কেইজন ল'ৰা আছোঁ সেইকাৰণে নেক্সট লগ কৰিম আৰু মানে প্ৰথম মানে দেখা পাইছিল দাদাজনে মানে দেখা পাই পেলাই মাতি দিলে দাদা আহিছে তাৰপিছত আমি সকলোবিলাক গ'লোঁ মানে জুবিন দাক টাইম দিব নোৱাৰিলে কিমান এটা গুচি গ'ল কিবা শ্বুটিঙৰ কামত কেনেকুৱা লাগিল জুবিন দাক লগ পাই জুবিন দাক লগ পাই ভালে লাগিল নে ভাল লাগিছে ভাই কেনেকুৱা লাগিল জুবিন দাক লগ পাই মজা নে আৰু চানি ভাই কেনেকুৱা লাগিল জুবিন দাক লগ পাই লাগাল পালোঁ বহুত দিনৰ পিছত লগ পাইছে আজি পৰীক্ষাৰ পৰা বাহিৰে জুবিন দাক ঘৰত থকা বুলি গম পাওঁ ইমান ভাল লাগে ন ভাষাৰে বুজাব নোৱাৰে আমি অতি কম এতিয়া 18 তাৰিখলৈ ৰখি আছোঁ বাৰ্ডে বাৰ্থডে হিচাপে পালন কৰোঁ আৰু আমাৰ চব ফিল্মৰ শ্বুটিং কমপ্লিট হৈ গ'ল আৰু জুবিন দাকো লগ পালোঁ ভাল লাগিলে আপোনালোকে দেখিলে আৰু জুবিন দা তেনেকুৱা শ্বট লোৱা নহ'ল আৰু বেলেগ দিনা মাতিছে যদি মানে টাইম মিলে তেনেকুৱা আহি পেলাই জুবিন দাৰ লগত শ্বট ল'ব লাগিব আৰু আপোনালোকৰ যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি কোনোবা মোৰ ইউটিউব চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পুনৰ এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি আজিৰ কাৰণে বাই বাই গাইজ আকাশৰ বুৱতী